हेलो गाइज गुड मर्निंग वेलकाम बैक टू माई यूट्यूब चेनेल गाइज যোৱাকালি চালে মাইনাক যাই কেনে মই তাতে লৈ আহিলোঁ কিন্তু দেখাব নোৱাৰিলোঁ ৰাতি হ'ল বাকী আৰু মাইনাই টোপনি মাৰি আছে গাইজ এইটো হায়াত তাৰ মুখত এটা কিবা হৈছে কি বুলি কয় এইটো নামটো দহি হীৰা উঠছি ৰাতিপুৱা টেবলেট লৈ আহিলোঁ হোমিঅ'ৰ টেবলেট টোপনি মাৰ দে মই যাওঁ দে দোকানত অঁ আৰু বেলেগ দিনৰ দৰে আজি মামাই নাছে গেপ পেইন কৰি আছে এই পুট্টি মাৰি লৈছি মামা কেই কেজি মাৰিলি আজি হা ৰমা হা 5 কেজি মাৰিলোঁ একো নাজানে ৰঙৰ কাম তথাপি কৰিব আহিছে নাছে ৰং মিস্ত্ৰী বোলে এতিয়া গাইছ মই দোকানত যাই আছোঁ যাওঁ চলি সোপা কি কৰিলা যাই কেনে চাব লাগব কাম চাম মই নাথাকিলে তাৰমানে ফাল্টু কাম কৰি থাকে এবাগে দৌৰব এটা সেবাগে দৌৰব এটা যাই কেনে অলপ দম দিম চাবিচোন গাইছ এই আমাৰ চিভিল পাতলা ভাইক নাছেগা ৰাতিপুৱাৰে উঠি আহি কেনে কি কৰি আছে এই লাভ গুৰু কি লাজ লাগে লাজকে লাগে কি হৈছে পেট টকা মাৰিছে একদম বেয়া আছে মই মেডিচিন লওঁ কি হৈছে তো গেষ্ট্ৰিক এটা লৈ আৰু হাগিনি ক্লিয়াৰ হোৱা নাই তই ভাতটো খাই কেনে খাব লাগিব বিরিয়ানি খাই পাওয়া নাই এটা এটা টেবলেট ললো বিরিয়ানি কেন মোৰ দোকান কাম কৰা পাৰ হাগানি হৈছে এটা এটা টেবলেট লৈছো লিমসি জিং দিয়ে ব্লগ বলো হাতত মাছে ৰাতিপুৱাৰে দিবাই তোর না বিরিয়ানি কেন লিমসি জিং দিয়ে মোৰ বিৰিয়ানী কেন খাই চালে গম পাবি যাবি আজি খাব তোমার তুমি স্পেশাল বানা কবি শুন ঠিক না কম দে স্পেশাল বানা আজি স্পেশাল বানাইছো দে মই কম দে এইটোৰ কাৰণে টেবলেট লৈ আহিছোঁ চা লৈছোঁ তাৰ কাৰণে আপাৰ বোলে ডিচেণ্ট হৈছিল ৰহিত আপাৰ বিৰিয়ানী মখা মাৰিছে কালি বলগাৰ আহি গৈছে বোলে চাহ তই বিশ্বাস নকৰা মোৰ ভিডিঅ' চেনেল নাই তই গম নাপা এইটো ভাই হাফিজুল ব্লগ বুলি মাৰি চাবি কিমান আছে এই নতুন 200 মৌচুমী ডালিম আঠিয়া কল আজি তাক সেই খুৱাব লাগিব শুনছা বিৰিয়ানী খাই তাৰ আগা হৈছে বিৰিয়ানী খাই আগা হৈছে তাৰ কালি কি বেছি বিৰিয়ানী লৈছি মই অলপ বেছিকৈ দিছোঁ খা পূৰা তলৰ পৰা দিছোঁ তেল চেল উলিয়াই দিছোঁ খাচি খাই এতিয়া হাগা হৈছে পূৰা আৰু খুচৰি আনিবা সেইকাৰণে দাদাৰ গান শুনিয়ে মই ৰৈ গ'লোঁ এতিয়া 500 টকা কেনেকৈ দিবা যাওঁ মোৰ হোটেল বুলি কোনো বেয়া নলগাই চব ভাল সেই গানটো মাৰচোন একবাৰ হিন্দু মানুহ বহুতে চাহ গৈছে মিছা কথা হৈছে ভাই একবাৰ গানটো মাৰ দৰ্শকে চাই আছে একবাৰ গানটো মাৰ বঢ়িয়া ভিডিঅ'টো বঢ়িয়া একবাৰ মাৰ জলদি মই দোকান যাব লাগে দোকান যাব লাগে বুলি কথা নাই আমি ভিডিঅ'টো বন্দি ভালকৈ বনাম না কি দাদা মন মর রসনা তুমি কি আর জানো না সঙ্গে তো কাহ যাইবে না সময় থাকিতে কেনে গুরু হজিল না 10 টাকা দিয়ে আছো দিদি এই দেহার মূল্য নাই পুরা দিলে হইবে চাই এনার্জি পালি এনার্জি পালি টেবলেট খাই কেনে এবাৰ হেৰি খাই আছো কি খাই আছে হা ঠাণ্ডা পানী পুৰা বৰফ হৈ আছে গাইছ আহি যা বৰফ খাব কাৰণে বৰফ খাবৰ কাৰণে আহি যা বোলে গাড়ী কৰি আজি ম'ম' খাম হা ৰাতি ৰাতি ম'ম' খাম ম'ম' বনাম তোৰ ৰাতিপুৱা যিটো বেমাৰ হৈছে সেইটো বেমাৰ তোৰ সদায় হ'ব তোৰ ভাজি পইচা দিবা আছে আজি মই কেনেকৈ পইচা দিম কচোন আজি মোৰতো দোকানত বিক্ৰী নাই হা কচোন তই আল্লাহ দিব ভালা কৰিছে চাও তোমাৰ ভালা কৰি আল্লাহ দিব এ আৰু অকমান দি চিপ্ৰামন্দি কৰি চাও কেমেৰাটো উঠি আছে চিপ্ৰামন্দি নকৰি চিপে আনি যা এ আৰু অলপ দি কেমেৰাটো উঠি আছে কিন্তু ফসিলকে আগে যি হয় আৰু আল্লাহৰ ওপৰত আৰু আল্লাহ এৰি দিছো আৰু বেয়া হ'লেও আল্লাহ ভাল হ'লেও আল্লাহ আৰু কি কৰি আছে এতিয়া এইটো কুণ্ডুলি আৰু মুণ্ডুলি কুণ্ডুলি আৰু মুণ্ডুলি মুণ্ডুলি কি কৰিবি তেলত দুবে ফ্ৰাই কৰিম ই তাৰমানে এই ৰামকৃষ্ণ হোটেলৰ গাইছ কাৰিকৰ মই যদি হায়াৰ কৰি ইয়াক চালো ভালকৈ মুখখন চাই লওঁ মুখা চাই ল মই যদি হায়াৰ কৰে কৰিব পাৰা বাইদেউ ভাত খাই আছে কাৰিকৰৰ মালগিলা চব গৰম কৰি আছে আৰু ইফানে পানী ভৰাই আছে
আৰু এটা আপা মাটি চাটাকনি মই ইটো বাৰে প্ৰতি তাতে দিবা যাই আছো মই আজি মাথাটো গেছি একদম কি কবি গাইছ তোমালোকে আপা হওক বা আপি হওক আপা হ'লেও চুমা খাম আপি হ'লেও খাবি আৰু এটা হ'লেও মৰমত আৰু ভাল পোৱা হিচাপত নহয় মৰম হিচাপত আৰু গাইজ আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি এটা জনাই দিব আৰু গধূলি হৈ যোৱাৰ কাৰণে কাষ্টমাৰৰ ভিৰৰ কাৰণে মই ভিডিঅ' কৰিব টাইমে নাপালোঁ বাকী নেক্সট ব্লগত কালি লগ পাম তেতিয়ালৈকে বাই বাই গাইজ আৰু মই এই ব্ৰইলাৰ দোকানত মাংস নিব আহোঁ এইটো ব্ৰইলাৰ দোকানত এক্টৰ সিহঁতৰ পৰা চিকেনটো লওঁ মানে ৰাতি আৰু পে'মেণ্টটো কৰিব আহিলোঁ বাকী আৰু কাইলৈ লগ পাম গাইজ বাই বাই লাভ ইউ গাইজ